ৰিংকুজ পাকঘৰ এণ্ড ব্লগছৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাই আজি লৈ আহিছোঁ মাছৰ মূৰৰ লগত কচুথুৰি এটি খুবেই সোৱাদ লগা ৰেচিপি। এই ৰেচিপিটো মই মোৰ মাৰ পৰা শিকা, মায়ে খুব ধুনীয়া বনায়। এতিয়া বলকচোন মই কেনেকৈ বনাইছোঁ দেখুৱাওঁ। প্ৰথমে মই গেছটো জ্বলাই কেৰাহীখন বহাই দি ইয়াতে মিঠাতেলখিনি গৰম হ'বলৈ দিলোঁ। তেলখিনি ভালদৰে গৰম হোৱাৰ পিছতে মই মাছৰ মূৰ দুপিছত হালধি আৰু নিমখ ভালদৰে সানি লৈ এইখিনি ফ্ৰাই কৰি লৈছোঁ। এয়া ফ্ৰাই কৰা হৈ গ'ল, উঠাই ল'লোঁ। এতিয়া মই ইয়াতে নহৰু আৰু গোটা জালুক অলপ বেছিকৈ লৈছিলোঁ, এইখিনি পিচি লৈ দি দিছোঁ। এতিয়া এইখিনি ভালদৰে ভাজি লৈছোঁ। এতিয়া মই ইয়াতে দুমুঠি কচুথুৰি ভালদৰে ধুই দি দিছোঁ। মই কাটি দিয়া নাই, গোটাকৈ দিছোঁ। আৰু দিছোঁ পৰিমাণ অনুযায়ী হালধি আৰু নিমখ। এতিয়া এনেকৈয়ে অলপ সময় ঢাকি থৈছোঁ। অলপ সময়ৰ পিছত এইখিনি ভালদৰে লৰাই দিছোঁ। কচু শাকখিনি প্ৰথমে দেখাত বহুত যেন লাগে, কিন্তু সিজি অহাৰ লগে লগে কমি যায়। এতিয়া মই ফ্ৰাই কৰি থোৱা মাছৰ মূৰ কেইপিচ দি দিলোঁ আৰু অলপমান ভাঙি দিছোঁ। জালুক আৰু নহৰুৰ পৰিমাণটো বেছি দিলে খাবলৈ খুব সোৱাদ লগা হয়। বেছি মা মছলা নিদিয়াকৈ মায়ে খুব ধুনীয়া বনায়। এতিয়া ভালদৰে গোটেইখিনি লৰাই ঢাকি ঢাকি সিজিবলৈ দিম। মই পানী ব্যৱহাৰ নকৰোঁ, পানী নিদিয়াকৈ বনাইছোঁ শুকানকৈ। মায়ে অকণমান থুপথুপীয়া কৰে, খাবলৈ খুব সোৱাদ লগা হয়। কিন্তু বজাৰৰ পৰা কিনি অনা কচু শাক কেতিয়াবা ডিঙিত ধৰে, সেইকাৰণে শুকানকৈ ৰাখিম। এইখিনি প্ৰায় সিজি আহিছে, হৈ গ'ল আৰু গেছটো অফ কৰি দিছোঁ। খাবলৈ যে কিমান সোৱাদ লগা হয়। এইকেইদিন অলপ ঠাণ্ডাৰ বতৰ, জালুকে খাই খুবেই ভাল লাগে। ৰেচিপিটো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব।